বৰ্তমান জগতত লিংগ পৰিৱৰ্তন কৰি ল'ৰাৰ পৰা ছোৱালী বা ছোৱালীৰ পৰা ল'ৰা হোৱাটো এক সাধাৰণ ঘটনা হিচাপে পৰিগণিত হৈছে। এই পৰিৱৰ্তন সম্পৰ্কে আমি সকলোৱেই কম বেছি পৰিমাণে অৱগত। এনে বহুত নাৰী মডেল আছে যিসকলে মডেলিঙৰ জগতত খলকনিৰ সৃষ্টি কৰিছে, অথচ এইসকল মডেল আচলতে জন্ম হৈছিল পুৰুষ হিচাপে। এই বিষয়ে আমি বহুতেই অৱগত নহয়। আজি আপোনাক এনেকুৱা 10 নাৰী মডেলৰ সৈতে পৰিচয় কৰাই দিম যিসকল আচলতে জন্ম হৈছিল পুৰুষ হিচাপে। তেন্তে আহক আৰম্ভ কৰোঁ। চিৰাপেচন আৰ্থেয়াকৰ্ণ। চিৰাপেচা আৰ্থেয়াকৰ্ণ হ'ল থাইলেণ্ডৰ বাসিন্দা, যাৰ পূৰ্ব নাম চিয়ামি। 2011 চনত অনুষ্ঠিত মিছ ইণ্টাৰনেশ্যনেল কুইন প্ৰতিযোগিতাৰ বিজয়ী তেখেত। চামিলা আচাংকা। শ্ৰীলংকাৰ মডেল চামিলা আচাংকা, যাৰ পূৰ্ব নাম স্বামী। পৃথিৱীৰ এক কোণত পৰি থকা শ্ৰীলংকান ফেশ্বন জগতৰ নামকৰা মডেল তেখেত। চামিলা আচাংকায়ো আছিল 2011 চনত অনুষ্ঠিত মিছ ইণ্টাৰনেশ্যনেল কুইন প্ৰতিযোগিতাৰ এজন প্ৰতিযোগী। কেৰোলিন টুলা কোচি, যাৰ পূৰ্ব নাম নিবেৰী কেনেট কোচি। তেখেত এগৰাকী ব্ৰিটিছ মডেল। লিংগ পৰিৱৰ্তনকাৰী মডেলসকলৰ ভিতৰত তেখেতো ভালেই জনপ্ৰিয় আৰু নামকৰা মডেল। বিশ্ববিখ্যাত চিনেমা জেমছ বণ্ডৰ 1987 চনত মুক্তিপ্ৰাপ্ত দ্য লিভিং ডে নাইটছ চিনেমাখনত তেখেতে এটা সৰু চৰিত্ৰত অভিনয় কৰিছিল। বিখ্যাত মেগাজিন প্লেবয়ত তেখেতে সৰ্বপ্ৰথম নিজৰ জীৱন সম্পৰ্কে সকলোৰে আগত দাঙি ধৰিছিল। প্লেবয় মেগাজিনত আই এম এ উইমেন শিৰোনামেৰে নিজৰ আত্মজীৱনী তুলি ধৰে। ৰবাৰ্টা ক্ল'জ। ব্ৰাজিলৰ মডেল ৰবাৰ্টা ক্ল'জ হৈছে প্ৰথম লিংগ পৰিৱৰ্তনকাৰী মডেল, যি অপাৰেশ্যনৰ মাধ্যমেৰে পুৰুষাংগ বাদ দিয়াৰ পূৰ্বেই ব্ৰাজিলৰ প্লেবয় মেগাজিন সংখ্যাত মডেল হয়। 1989 চনত প্ৰথমবাৰৰ বাবে জেণ্ডাৰ ৰিজাইনমেণ্ট চাৰ্জাৰী কৰোৱাৰ পাছত তেখেত ব্ৰাজিলৰ ল'ৰাসকলৰ মেগাজিন হিচাপে খ্যাত ছেক্সি মেগাজিনত প্ৰথমবাৰৰ বাবে বিবেচিত কৰি ছবি প্ৰকাশ কৰা হয় আৰু লগতে তেখেতক দ্য বিউটিফুল উইমেন ইন ব্ৰাজিল খিতাপ দিয়া হয়। মালাইকা। ইণ্ডিয়াৰ মালাইকাৰ মতে তেখেতে ভুল লিংগ লৈ জন্মগ্ৰহণ কৰিছে, কিয়নো নিজক সকলো সময়তে তেখেতে ছোৱালী বুলিয়ে ভাবিছিল। 2011 চনত থাইলেণ্ডত অনুষ্ঠিত মিছ ইণ্টাৰনেশ্যনেল কুইন প্ৰতিযোগিতাত প্ৰথম আৰু একমাত্ৰ ভাৰতীয় লিংগ পৰিৱৰ্তনকাৰী মডেল হিচাপে যোগদান কৰে। আন্দ্ৰেছ পেজিক। অষ্ট্ৰেলিয়ান মডেল আন্দ্ৰেছ পেজিক। মডেল হিচাপে সি ল'ৰা আৰু ছোৱালী দুয়োভাৱেই ৰেম্প মডেলিং কৰে। 2011 চনৰ পেৰিছ ফেশ্বনত সি ল'ৰা আৰু ছোৱালী দুয়োভাৱেই প্ৰথমবাৰৰ বাবে ৰেম্প মডেলিং কৰিছিল। models.com-ৰ মতে বিশ্বৰ 18তম বিখ্যাত মডেল এণ্ড্ৰেছ পেজিক। ইয়াৰ উপৰিও FHM-ৰ মতে বিশ্বত 100 জন আবেদনময়ী নাৰী মডেলৰ মাজত এণ্ড্ৰেছ পেজিকৰ অৱস্থান 98 নম্বৰত। লিয়া টি। ব্ৰাজিলৰ ছুপাৰ মডেল লিয়া টি মডেলৰ খ্যাতিৰ চৰম পৰ্যায়তো কোনেও জনা নাছিল যে সি আচলতে এজন পুৰুষ। আমেৰিকাৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠান অৰ্ফাৰ মাধ্যমেৰে প্ৰথমবাৰৰ বাবে তেখেতে সকলোৰে আগত নিজৰ আচল পৰিচয় প্ৰকাশ কৰে। লিয়া টি হ'ল বিখ্যাত মডেল হাউচ ইভেন্সিৰ মূল মডেল। ক্লৰিডা কেৰিজ। চেহেৰা চাই বিশ্বাসে নহয় যে ক্লৰিডা কেৰিজ এজন আচলতে পুৰুষ। বিশ্বাস নহ'লেও বিশ্বাস কৰিবই লাগিব। ক্লৰিডা কেৰিজ আচলতে এজন পুৰুষ আৰু বৰ্তমান আমেৰিকাৰ এজন বিখ্যাত মডেল। আইচিছ কিং। আইচিছ কিঙৰ জন্ম সময়ত নাম ৰখা হৈছিল ডেৰেল ৱালছ, যিটো পৰৱৰ্তী সময়ত পৰিৱৰ্তন কৰি ৰাখে আইচিছ কিং। তেখেত আমেৰিকাৰ বিখ্যাত মডেল। ফ্লৰিডা ডে লা ভি। আৰ্জেণ্টিনাৰ মাথো নাম কৰা এগৰাকী মডেলেই নহয়, মডেলৰ ওচৰা ওচৰি এগৰাকী নাম কৰা অভিনেত্ৰীও। বৰ্তমানে তেখেত বিবাহিত আৰু যমজ সন্তানৰ মাতৃ, যদিও সন্তান দুটা লোৱা হৈছে প্ৰতিনিধি গৰ্ভধাৰণিৰ মাধ্যমেৰে। এনেধৰণৰ আশ্চৰ্যমূলক বা বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেলটো বজাই দিয়ক নতুন ভিডিঅ' তৎক্ষণাত চোৱাৰ বাবে।